ৰিয়েকশ্যনটো চাওক কেনে ইমান ভাবাই নাছিলোঁ ইমান চাওঁ নবুজি তো আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ। তো ডিম্পুৰ এটা ভিডিঅ' বনাইছিল DSLRৰে বম বনাই, মানে সেইটো বস্তুটো মই আগতে ট্ৰাই কৰিছোঁ। তো সেইটো বস্তুটো বোলো একবাৰ ট্ৰাই কৰি চাওঁ। এই DSLR যোনটো আপোনাৰ কাঠি DSLR কাঠিৰ আপোনাৰ কাগজৰ ওপৰত সেই ৰেপ কৰি সেই বম বনাইছিল। তো সেইটো বস্তু আমি ট্ৰাই কৰি চাওঁ, কিন্তু আমি এটা DSLRৰে নহয়, আমি 1 পেকেট 2 পেকেট 3 পেকেট 4 পেকেট 5 পেকেট 6 পেকেট লগ কৰি বনাবলৈ ট্ৰাই কৰিম। ইমান সৰুকৈ নহয়, ডাঙৰকৈ বনাবলৈ ট্ৰাই কৰিম। তো চাই থাকক ভিডিঅ'টো কেনেকুৱা হয়। তো প্ৰথমতে আমাক কেইবিধমান বস্তু লাগিব। এই DSLRখিনি চাইড কৰিছিলোঁ। তাৰপিছত আমাক লাগিব এটা পেপাৰ, য'ত DSLRখিনি য'ত মানে DSLR যিবিলাক মচলাটো ইয়াত আমি বাহিৰ কৰিম, এটা চেলোটেপ আৰু এলুমিনিয়াম ফইল। এই যোনটো আপোনাৰ বস্তু খাদ্য বস্তু ৰেপ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়, সেইটো এলুমিনিয়াম ফইল। তো প্ৰথম আমি DSLRটো চাওঁ। এটা DSLR কেইটা হৈ থাকে চাওঁ। তো এটা DSLR পেকেটত 1 2 3 4 5 6টা কৰি আছে। তো প্ৰথমতে গোটেইকেইটা খুলি লওঁ, তাৰপিছত দেখাই আছোঁ। তো প্ৰথমতে DSLRবোৰৰ পৰা এই কাঠিবোৰৰ যোনখিনি ওপৰৰ নীলা অংশখিনি আছে, এইখিনি বস্তু লাগিব। এইখিনি বাকৰখিনি আছে, মছলাখিনি আছে। তো এইখিনি এটা যিকোনো বস্তু এনেকুৱা প্লাছ বা কিবাৰ সহায়ত এইখিনি ইয়াৰ পৰা আমি বাহিৰ কৰি ল'ম। Till I get up, time is barely on our side. এইটো লাষ্ট কমচে কম 3 ঘণ্টামান গ'ল এইখিনি কৰোঁতে। তো ভালেখিনি মানে ইয়াৰ পৰা ভালেখিনি মছলা বাহিৰ হৈছে। এই বস্তুখিনি আমি এলুমিনিয়াম ফইলৰ ভিতৰত ভৰাই মানে বান্ধিম, দেখাই আছোঁ। তো এলুমিনিয়ামৰ ফইলৰ টুকুৰা এটা লৈ লৈছোঁ, তাৰে ওপৰত এইখিনি বাকি দিম। এইখিনি ইয়াত বাকি দিয়া হোৱাৰ পাছত এই যিটো DSLRটো আছে, এই DSLRটোৰ এইখিনি যোনখিনি চাইডৰ বস্তুখিনি আছে, এই চাইডৰ বস্তুখিনিৰ পৰা যিবিলাক মছলাখিনি আছে ইয়াৰ লগত মিক্স কৰিব লাগিব। আৰু এই গোটেইখিনি হোৱাৰ পাছত কি কৰিম, এই DSLR যোনখিনি এইটো বস্তুখিনি আছে, এই দুটা চাইড কাটি মেট্ৰন ইয়াৰ ওপৰত এটা এটা কৰি দি দিব লাগিব। এনেকৈ দুটা ওপৰত দি দিম। তাৰপাছত ইয়াৰ ওপৰত অলপমান মছলাখিনি ইয়াৰ ওপৰত দি দিম। তাৰপিছত বাকীকেইটা ইয়াৰ ওপৰত দি দিম। এইটো টানকৈ মই বান্ধা নাই, মানে জ্বলি যোৱাৰ চান্স থাকে। তো এইটো মই একদম লাহেকৈ বান্ধি দিছোঁ। ইয়াৰ ওপৰত চেলোটেপ মাৰি দিম। এইটো ৰেডি হৈ গৈছে। এইটো এটা বাহিৰত যে টেষ্ট কৰিব, কিন্তু বৰ্তমান ৰাতি হৈ আছে। বৰ্তমান ৰাতি 3টামান বাজি আছে। মই ৰাতি ভিডিঅ'টো বনাই আছোঁ। তো কালি ৰাতিপুৱা এইটো টেষ্ট কৰি চাম। তো ভিডিঅ'টো চাই থাকক। যদি ইমানলৈকে চাইছে চেনেলটো জৰুৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ। তো ভিডিঅ'টো ভালকৈ চাই থাকক। মই নাজানো কি হ'ব পাৰে। তো কালি সেইটো ভালকৈ চাম। প্ৰথম এই দুটা বম টেষ্ট কৰি চাম। প্ৰথম সৰুটো টেষ্ট কৰি চাম। এই যোনটো সৰুটো আছে, সৰুটো কেনে হয়, তাৰপিছত ডাঙৰটো চাম। মাৰা পৰা ভালকৈ মাৰা পুৰা ধৰে। তো সৰুটোৱে ভাল কামাল দেখাই দিছে। এবাৰ আমি ডাঙৰটো ট্ৰাই কৰি চাম। ডাঙৰটো আছে গেটৰ ওপৰৰ পৰা ক'লা ৰেডি হৈ আছে। তো গেটৰ ওপৰত ফেলাই দিব। তলত বমটো আছে। তো আমি অলপমান পাছত যাওঁ। তুমি বঢ়িয়াকৈ ওপৰৰ পৰা ফেলাই দিবা বমটোত পৰাকৈ। হা, ৰেডি।
ৰিয়েকশ্যনটো চাওক কেনে ইমান ভাবাই নাছিলোঁ ইমান চাওঁ নুবুজে কি চাওঁ নিছে তো এনেকুৱা যোনটো বমটো বনাব পাৰি কিন্তু যাতে বেলেগ এনেকৈ ট্ৰাই নকৰে মানে আমি যিখিনি বস্তুখিনি ট্ৰাই কৰিছোঁ গোটেইখিনি আমি চেফটিখিনি ৰাখি কৰিছোঁ আৰু দূৰত আছোঁ বা কোনোটা ওপৰত ওলাইছে গেটৰ ওপৰত আছে আমি ছাইডত আছোঁ তো এনেকুৱা যদি ট্ৰাই কৰে অলপমান চেফটিটো ৰাখি কৰিব তো আশা কৰোঁ ভিডিঅ'টো ভাল পালে তো ভিডিঅ'টো যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব আৰু এনেকুৱা টাইপৰ বেলেগ বেলেগ ভিডিঅ' আহি আছে তো চাই থাকক